নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ খবৰ কি মোৰ বৰ্তমান ভালে আৰু গা ভাল পালো যি পথাৰলৈ বুলি ওলালো এয়া আমাৰ নৱকেইজনী ৰুই আছে আৰু আজি আমাৰ শেষৰটো ৰুৱা দিন যোৱাকালি ৰুলো আৰু আজি শেষ আৰু তাকে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ময়ো ৰুইছিলোঁ তাকে দেখুৱাম আপোনালোকে চাই থাকিব এয়া মই ৰুব লৈছোঁ আমি যিহেতু গাঁৱৰ মানুহ সব কামে অলপ অলপ কৰিব জানো সকলো কামেই কৰিব জানো ৰুৱাই হওক বা হাল বোৱাই হওক বা যি কামেই হওক অলপ অলপ সকলো কাম কৰিব জানো এনেকুৱাই আৰু ৰানিং কৰা ভিডিঅ' আপোনালোকক কেইদিনমানৰ পিছত আপোনালোকে পাব আৰু মই গাঁৱত আছোঁ যিহেতু অলপ ৰানিং কৰা ভিডিঅ' দিব পৰা নাই কাৰণ কামত বিজি আৰু গা বেয়া হৈ আছিল সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু মই 18 তাৰিখ মানে গুৱাহাটী যামগৈ 18 তাৰিখে যদি মই গুৱাহাটী যাওঁ আপোনালোকক 20 তাৰিখ 21 তাৰিখ মানৰ পৰা ৰানিং কৰা ভিডিঅ' আপোনালোকে পাব তেনেকুৱা আৰু বতৰটো ভাল আছিল বৰষুণ অলপ অলপ দি আছিল ৰ'দ নাছিল সেইকাৰণে ৰুই ভাল লাগিছিল বাৰু আৰু এই বছৰ পানী নাই আমাৰ ইয়াত সেইকাৰণে ৰুৱা দেৰি হৈ গ'ল আৰু এইটো আমাৰ পানী মেচিনেদিহে পানী দিয়া দেই আপোনাৰ ভাবিবা এইটো মেচিনেদি পানী দিয়া হয় এনেকৈ ৰুব লগা হৈছে এই বছৰ এনেকৈ ৰুলোঁ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ এনেকৈ চাই থাকিব আৰু চাই লওক আপোনালোকে ভিডিঅ'টো এনেকৈ
পথাৰ শেষ পথাৰৰ পৰা আহি পালোঁ এতিয়া ডাইৰেক্ট ভাত খাব লৈছোঁ আৰু খাই লওঁ চাই লওক ভাত খোৱাটোকে গাহৰিৰ আৰু এইটো ভাজি